নমস্কাৰ, গুড মৰ্নিং সকলোকে। আছামিজ ব্লগাৰ দীপিকা ৱাইটি চেনেললৈ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত ভাবিছোঁ এটা ভ্লগ বনাওঁ আৰু বিহুৱা বতৰ আপোনালোকক সকলোকে ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন যাচিছোঁ। আৰু আহকচোন আজিৰ ভ্লগটো আৰম্ভ কৰোঁ আৰু মই বিহু বুলি কি বনাওঁ আজিৰ দিনটোত তাকে দেখুৱাম। নাৰিকলৰ চিৰা বনাবৰ কাৰণে এই দুটা নাৰিকল এনেকৈ কাটি তলৰ অংশটো পেলাই লৈছোঁ আৰু ধুই লৈছোঁ। প্ৰথমতে এইখিনিয়ে ৰুকি ল'ম আৰু এই দুটা নাৰিকলৰ লাড়ু বনাম। গুণুমাক জেতুকা লগাই দিব লাগে, তাই ৰখি আছে, অলপ খঙো কৰিছে লগাই নিদিয়াৰ বাবে। নাৰিকলখিনি ৰুকি লোৱা হ'ল, এইখিনি ভাজিবলৈ বহাই দিওঁ। ইয়াতে গাখীৰ, চেনি, দুটা তেজপাত আৰু 2 চামুচ ঘি দি বহাই দিছোঁ গেছত। লাৰি দিছোঁ ভালদৰে আৰু গেছৰ ফ্লেম একদমেই ল' কৰি দিছোঁ। আৰু কেইখনমান বনাম নিমখীয়া কাজু বিস্কুট। তাৰে কাৰণে মই আধা কেজিতকৈ অকণমান বেছি ময়দা লৈছোঁ আৰু সোৱাদ অনুসৰি দি লৈছোঁ নিমখ। ঘি দি লৈছোঁ 1 চামুচ। ঘিৰে টেষ্টটো বেছি হয়। এইখিনি দিছোঁ কালজিৰা, আৰু এয়া এজৱাইন মই অকণমান হাতেৰে এনেকৈ পিহি দি দিছোঁ। আধা চামুচমান লৈছোঁ আৰু আধা চামুচমান কালজিৰা দিছোঁ আৰু ৰিফাইন। এতিয়া গোটেইখিনি ভালদৰে সানি ল'ম। ইয়াত চৌদা নিদিওঁ, বিস্কুট কেইখন যাতে মচমচীয়া হয় সেইবাবে দিছোঁ 4 চামুচ চুজি। এইখিনি এতিয়া ভালদৰে সানি ল'ম। ময়দাখিনি ভালদৰে সানি লৈ হাতেৰে অকণমানকৈ ছটিয়াই মই পানী দি দিছোঁ আৰু এনেকৈ ময়দাখিনি মাৰি ল'ম। পানী অকণমানকৈ দি এনেকৈ টাইট কৰি ময়দাখিনি মাৰি লৈছোঁ। আৰু এইপিনে নাৰিকলখিনি পানী উঠিছে, গেছৰ ফ্লেম লওঁতে আছে, মই লওঁতে ভাজি ল'ম, বাকীখিনিও কাম যাতে কৰিব পাৰোঁ। ময়দাখিনি এতিয়া মই 15 মিনিট সময় ৰেষ্ট দি দিম। এটা ঢাকনি এখন দি দিছোঁ। এইখিনি অকণমান লাৰি দি এতিয়া মই লাড়ুৰ কাৰণে নাৰিকলখিনি ৰুকি ল'ম। এয়া নাৰিকল দুটা ৰুকি লওঁ, নমাই লৈ লাৰি দিছোঁ অলপ, যাতে চিৰাখিনি এডাল হয়। চিৰাখিনি হৈছে আৰু এয়া নাৰিকলখিনি মই এনেকৈ ৰুকি এখন ঢাকনি দি থৈ দিছোঁ, পিছত বনাম। এতিয়া বিস্কুটখিনি বনাই লওঁ। ঢাকনিখন গুচাই লৈছোঁ আৰু ইয়াত চাওক বিৰাটে চফ্ট হৈছে। অকণমান মাৰি ল'ম আৰু মাৰি এনেকৈ লাড়ু বনাই লৈছোঁ। এতিয়া বেলি ল'ম এটা এটাকৈ। মোৰ তাত আছে এনেকুৱা শ্বেপ আৰু মই এই শ্বেপটোৰে কাজু আকাৰত কাটি ল'ম বিস্কুটকেইখন। মই লাড়ুকেইটা বনাই ল'লোঁ আৰু এতিয়া বেলি ল'ম, ডাঠকৈ বেলি ল'ম। পৰঠাৰ সমান ডাঠকৈ বেলি লৈছোঁ। এতিয়া মই কাটি ল'ম। এয়া চাওক
মই জোনৰ নিচিনাকৈ কাটি লৈছোঁ বা কাজুৰ নিচিনাকৈ। বাকীখিনিও মই এনেকৈ বেলি এনেকৈ কাটি ল'ম। আৰু গেছটো জ্বলাই কেৰাহীটো বহাই দিছোঁ ভাজিবৰ কাৰণে। সেইখিনিও বেলি লওঁ, বনাই লওঁ। ৰিফাইনখিনি দি লৈছোঁ। তেলখিনি ভালদৰে গৰম কৰি লৈ গেছৰ ফ্লেম ল' কৰি দিছোঁ। আৰু এতিয়া মই যিখিনি বনাই লৈছিলোঁ সেইখিনি বহাই দিছোঁ অলপ অলপকৈ। গেছৰ ফ্লেম ল' কৰি দি মই লাৰি দি আছোঁ। অকণমান বেছিকৈ বহাই দিয়া গৈছে, অলপ কমকৈ দিলে বেছি ভাল হ'লহেঁতেন। আৰু অকণমান ভাজি ল'ম। কেইখনমান কাঢ়া হোৱা নাই। কালাৰ চেঞ্জ হৈছে, এয়া চাওক। এতিয়া এইখিনি নমাই ল'ম। কালাৰখিনি চেঞ্জ হৈছে। অকণমান সময় ৰিফাইনখিনি যাবলৈ দি এনেকৈ ইয়াতে উলিয়াই লৈছোঁ। আৰু বাকীকেইখন মই বেলি লৈছোঁ। এতিয়া ইয়াতে বহাই দিম। কম জুইত ভাজি ল'ম। এইখন নুমাই লৈছোঁ। কালাৰ দেখিছেনে কি ধুনীয়া হৈছে। আৰু এইবাৰ এইকেইখন বহাই দিছোঁ। গোটেইখিনি ভাজি লোৱা হ'ল। এইটো কেৰাহী নুমাই থৈ ইয়াতে এটা বেলেগ কেৰাহী বহাই দিম। আৰু কেৰাহীটো বহাই লৈ অকণমান মিঠাতেল দি ল'ম। তেলখিনি গৰম হৈছে। মই গেছটো কমকৈ দি লৈছোঁ। আৰু যিখিনি ভাজাত দিবৰ কাৰণে মই এয়া চাট মছলা লৈছোঁ 1 পেকেট 10 টকীয়া দামী। কাশ্মীৰী মিৰ্চ 1 চামুচ আৰু সন্ধ্যা নিমখ 1 চামুচ। এই তিনিবিধ লগ কৰি মই বিস্কুট কেইখিনি দি দিম। প্ৰথমতে বিস্কুটখিনি বহাই দিছোঁ ভাজি লোৱা। বহাই দি চাট মছলা পেকেট দি লৈছোঁ। আৰু লগতে দি দিছোঁ কাশ্মীৰী মিৰ্চ 1 চামুচ আৰু সন্ধ্যা নিমখ 1 চামুচতকৈ কম। আৰু গোটেইখিনি দি ভালদৰে লাৰি দিছোঁ যাতে মছলাখিনি গোটেইখিনিতে ভালদৰে লাগে। মছলাখিনি দি গেছটো অফ কৰি দি মই ভালদৰে লাৰি দি আছোঁ। চিৰাখিনিও ভৰাই থওঁ আৰু এইখিনিও অকণমান ঠাণ্ডা হ'বলৈ দি বটলত ভৰাই থওঁ। প্ৰথমতে ভাতকেইটা বনাই লওঁ, তাৰপিছত গধূলি লাড়ুখিনি বনাম। এইখিনি বনাবলৈ এয়া নাৰিকলখিনিত মই চেনি, ঘি আৰু তেজপাত দি লৈছোঁ। আৰু গেছৰ ফ্লেম ল' কৰি দি বহাই থৈছোঁ। গেছৰ ফ্লেম ল' কৰি দি নাৰিকলখিনি ভাজি ল'লে লাড়ু বান্ধোতে বেছি কষ্ট নহয় আৰু হাতত টপাটো নালাগে। নাৰিকলখিনি লাৰোতে এনেকুৱা হৈছে। গেছৰ ফ্লেম লৈয়ে আছে। এতিয়া মই এখন কাঁহীত উলিয়াই ল'ম। গেছটো অফ কৰি দিছোঁ। এয়া কাঁহীখনত নাৰিকলখিনি উলিয়াই লৈছোঁ। এতিয়া লাড়ু বান্ধি ল'ম। অকণমান ঢিলা হৈ আছে। দুখন হাতেৰে দিলে বেছি ধুনীয়া হয়। মই এখন হাতেৰে মোবাইল লৈ আছোঁ, সেইবাবে
দুয়োখন হাতেৰে দিব পৰা নাই। চাওক লাড়ুটো এতিয়া মই এই কঢ়াইটোতে থৈ দিছোঁ। এয়া লাড়ুকেইটা বনাই ল'লোঁ আৰু এইকেইটা বনাই আছোঁ আটাৰ লাড়ু। আটাৰ লাড়ুৰ ভিডিঅ'টো মই আগতে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আৰু কোনোবাই যদি চোৱা নাই চাব বিচাৰে মই এই ভিডিঅ'টোত লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব। এয়া আটাৰ লাড়ুকেইটা বনাই লোৱা হ'ল আৰু এতিয়া অলপ বনাম আলু ভুজিয়া। আলু ভুজিয়া বনাবলৈ মই এইকেইটা আলু লৈছোঁ আৰু আলু ভুজিয়াৰ ভিডিঅ' মই আগতে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ সৈতে। কোনোবাই চোৱা নাই যদি মই ইয়াতে লিংকটো দি দিম ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত, আপোনালোকে গৈ চাই ল'ব পাৰিব। আলু ভুজিয়াখিনি বনোৱা হ'ল। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কোনোবাই যদি পোনপ্ৰথমৰ বাবে মোৰ চেনেলত ভিডিঅ' চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।